আজি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পবিত্ৰ জন্মদিন আৰু আজিৰ এই জন্মদিনত অসম চৰকাৰৰ তৰফৰ পৰা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আমি এটা এই অটল উদ্যানত তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো আৰু আজি তাৰ আমি আৰম্ভণি কৰিছো আৰু অহা বছৰ এই দিনটোতে আমি এই প্ৰতিমূৰ্তিটোৰ শুভ উদ্বোধন কৰিম বুলি মনত আশা ৰাখিছো 2021 চনৰ 24 ডিসেম্বৰ তাৰিখে আমি গুৱাহাটীত এই অটল উদ্যানখনৰ প্ৰতিষ্ঠা কৰিছিলো আটাইতকৈ কঠিন পৰাজয়ৰ সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল হাৰ নেহি মানুংগা ৰাৰ নহি ঠানুংগা আৰু আজি আমি দেখা পাইছো যে সেই বাজপেয়ী ডাঙৰীয়াৰ প্ৰভাৱশালী বক্তব্যৰ আজি আমি প্ৰতিটো দিনতে প্ৰতিফলন দেখিছো ভাৰতীয় জনতা পাৰ্টি এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি যি এখন নতুন ভাৰত নিৰ্মাণৰ কাম আমি সকলোৱে হাতত লৈছো বিকশিত ভাৰতৰ সংকল্প দেখিছো তাৰ এক মহান ভেটি যুগদ্ৰষ্টা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নিৰ্মাণ কৰিছিল পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ পৰা নেশ্যনেল হাইৱে 4 লেন 6 লেনলৈকে কৰাৰ সপোন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বাস্তৱত ৰূপায়িত কৰিছিল কাৰ্গিল যুদ্ধৰ বিজয় তেখেতৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল বাজপেয়ী ডাঙৰীয়াৰ কাৰ্যকালতে আমাৰ ৰাজ্যৰ উন্নয়নৰ বাবে ডোনাৰ মন্ত্ৰালয় গঠন হৈছিল কেন্দ্ৰীয় বাজেটত 10% গ্ৰছ বাজেটৰী সাপোৰ্ট উত্তৰ পূৰ্বৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল আজি এইগৰাকী অসম হিতৈষী উত্তৰ পূব হিতৈষী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ 99তম জন্মদিনত আমি তেখেতক কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰিছো মই বিশ্বাস কৰো যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ যি সপোন দেখিছিল সেই উত্তৰ পূৰ্বৰ বিকাশৰ সপোন আজি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ধাৱমান হৈছো আৰু আমি তাত নিশ্চয় সফল হম ৰাজ্যিক বিজেপিয়েও আমাৰ নতুন কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ী নামত উৎসৰ্গা কৰি আমি আমাৰ কৃতজ্ঞতাক আকৌ এবাৰ প্ৰমাণ কৰিছো আৰু তেখেতৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিম